বাৰু কি হৈছে? 2017 এই বোটটো লগাইছিল নেলচন বড়ো 4 লাখ টকা আজিলৈকে এইটো কাম হোৱা নাই। এতিয়া আমি কালি লকডাউনৰ ভিতৰত আমি ৰাইজে নিজে কৰিছোঁ। এইটোতো ইয়াত ৰখাৰ দৰকাৰ নাই। ছাৰে এইটো ঘৰত লৈ গ'লে হ'ল। এইটোৱে আমাৰ অনুৰোধ। যেতিয়া 4 বছৰ ধৰি ইয়াত পৰি থাকিল তেখেতে কোনে কৰিছিলে? ইনগ্ৰেশ্যন কোনে কৰিছিলে? এইটো এই নেলচন বড়োৱে কৰিছিলে। তাৰপিছত এতিয়া যে সেই শিলবিলাক পেলাইছে কোনে? আমি গাঁৱৰ মানুহ পেলাইছোঁ। আৰু ইয়াত মানে কামৰ যিজন দায়িত্ব লাভ কৰিছিলে কোন আছিলে? সঞ্জিত চাওক তেওঁ মানে কামটো কৰা নাই। কামটো কৰা এতিয়া আপুনি কি ক'ব? যে এইটো বিচাৰোঁ যদি কামটো কি হ'ব এতিয়া কৰাই নাই আমিতো কৰিলোঁ। বাৰিষা আহিলা বাৰিষা মতে যাবই লাগিব। বোকা পানী হৈ যায়। বহুত ডিষ্টাৰ্ব আমাৰ। ৰাইজে পইচা উঠাই কৰিব। ৰাইজে পইচা কিন্তু 1 নম্বৰ উত্তৰ ডিমাকুছিত আছে। এতিয়া একদম ডিমাকুছি ৰাস্তাৰ পৰা কিমানলৈ? উত্তৰগাঁৱৰ পৰা গৰংগ মণ্ডল ঘৰলৈকে। কওকচোন বাৰু কি হয়? বাৰিষা দিনত ঘৰৰ পৰা ওলাব নোৱাৰো, ল'ৰা-ছোৱালী লৈ যোৱাটো বহুত অসুবিধা হয়। সেইকাৰণে চৰকাৰী চাইনবোৰ্ড লগাইছে, ৰাস্তাটো বনোৱা নাই। ঠিকাদাৰে কিবা কৰিছে, পইচাটো খাই পেলাইছে নেকি ক'ব নোৱাৰো। এইটো আমি এতিয়া 3 বছৰ ধৰি চাইয়ে আছো আমি। এতিয়া আৰু আমাৰ ৰাইজে এতিয়া মিলি চবে মিলি এতিয়া ৰাস্তাত বালু বটল চলাইছে। আমাক নালাগে, এইটো লৈ গ'লে হ'ল। আমাক এইটো নালাগে, এইটো নেচনে এই সাইনবোৰ্ডটো লৈ গ'লে হ'ল। তেওঁৰ আমাৰ সাইনবোৰ্ডটো নালাগে, উঠাই লৈ গ'লে হ'ল নেচন ছাৰে। কিয়? আমাৰ ৰাস্তাটো বনাব গৈছে আৰু বনোৱা নাই এতিয়ালৈ। 3 বছৰ হ'ল। আমাৰ ল'ৰা-ছোৱালী স্কুলত লৈ যোৱা বহুত কষ্ট হয়। এই যে শিল বালি পেলালে এইটো কোনে পেলাইছে? আমি ৰাইজে পেলাইছোঁ। ৰাইজে পেলাইছে? নিজে সাইনবোৰ্ডখনে দিছে আৰু একো কৰা নাই। একো কৰা নাই। কিমান লাখ টকাৰ আছিলে এইটো জানে? 4 লাখ টকা।